নমস্কাৰ বন্ধু বান্ধৱীসকল, বলক আজি মই আপোনালোকক লৈ যাওঁ হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন মনোৰম সৌন্দৰ্যৰে ভৰা ৰাজ্য ছিকিমলৈ। আজি মই আপোনালোকক দেখুৱাম এই ছিকিমত অৱস্থিত 10খন পৰ্যটক ঠাই। আহকচোন এই পৰ্যটক স্থলীকেইখন চাবলৈ যাওঁ। নাম্বাৰ 1 টুৰিষ্ট প্লেচ হৈছে গেংটক। গেংটক হ'ল মনোৰম সৌন্দৰ্যৰে ভৰা ছিকিমৰ ৰাজধানী। এই গেংটকলৈ যোৱাৰ উপযুক্ত সময় হ'ল মাৰ্চ, এপ্ৰিল আৰু অক্টোবৰ, নৱেম্বৰ। এই গেংটকত বিভিন্ন ধৰণৰ মঠ মন্দিৰে ভৰি আছে। নাম্বাৰ 2 টুৰিষ্ট প্লেচ হ'ল য়াকছুম। এই ঠাই ছিকিমৰ পশ্চিম দিশে অৱস্থিত। এই ঠাইক মিটিং প্লেচ অফ থ্ৰিছ লামা বুলিও কোৱা হয়। এই ঠাইত বিভিন্ন মঠ মন্দিৰ দেখিবলৈ পোৱা যায়। নাম্বাৰ 3 টুৰিষ্ট প্লেচ হ'ল টছমগো লেক। যেতিয়া আপোনালোকে ছিকিমলৈ যাব, এই লেক কেতিয়াও চাবলৈ নাপাহৰিব। এই লেকক চাংগু লেক বুলিও কোৱা হয়। ছিকিমৰ ৰাজধানীৰ পৰা 38 কিলোমিটাৰ দূৰত্বত এই লেক অৱস্থিত। পুৱাৰ সময়ত এই লেক চাবলৈ বেছি উপযুক্ত হয়। শীতকালত পৰ্যটকসকলে এই লেকৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰে আৰু ইয়াকৰ পুতিত উঠি এই লেকৰ সৌন্দৰ্য উপভোগ কৰাও দেখা যায়। লগতে বৰফৰ টুকুৰাৰ লগত খেলা কৰাও দেখা পোৱা যায়। নাম্বাৰ 4 টুৰিষ্ট প্লেচ হ'ল নাথুলা পাছ। নাথুলা পাছ হ'ল পৃথিৱীৰ ভিতৰত সুউচ্চ পাছ। এই নাথুলা পাছৰ হাইট বা উচ্চতা হ'ল 4310 মিটাৰ। এই নাথুলা পাছ মনডে, টিউজডে আৰু ফ্ৰাইডে বন্ধ কৰি ৰখা হয়। এই নাথুলা পাছৰ পৰা চানভে ভেলী অৱ টিবেট সুন্দৰকৈ চাব পাৰি। নাম্বাৰ 5 টুৰিষ্ট প্লেচ হ'ল লাচুং। লাচুং হৈছে বৰফ বা হিমবাহ পৰা ছিকিমৰ এখন জনপ্ৰিয় ঠাই। এই ঠাই ছিকিমৰ উত্তৰ দিশে অৱস্থিত। এই ঠাইত বিভিন্ন সুউচ্চ পাহাৰ, ৱাটাৰফলছ আদি ভৰি আছে। ইয়াৰ অপৰূপ সুন্দৰকৈ উপভোগ কৰে। নাম্বাৰ 6 টুৰিষ্ট প্লেচ হৈছে ৰাভাংলা। ৰাভাংলা হৈছে ছিকিমৰ এখন জনপ্ৰিয় পৰ্যটকস্থলী। এই ৰাভাংলা ছিকিমৰ মঠ মন্দিৰ, বৌদ্ধ বিহাৰ আদি অৱস্থিত। নাম্বাৰ 7 টুৰিষ্ট প্লেচ ৰামটক মনেষ্ট্ৰী। এই ৰামটক মনেষ্ট্ৰী হৈছে ছিকিমৰ মনেষ্ট্ৰীসমূহৰ ভিতৰত সবাতোতকৈ পুৰণি মনেষ্ট্ৰী। এই মনেষ্ট্ৰী গেংটকৰ একেবাৰে কাষতেই অৱস্থিত। এই মনেষ্ট্ৰীক ধৰ্মচক্ৰ চেণ্টাৰ বুলিও কোৱা হয়। এই মনেষ্ট্ৰী পুৱা 6টাৰ পৰা গধূলি 9টালৈকে খোলা থাকে। নাম্বাৰ 8 টুৰিষ্ট প্লেচ হ'ল জৱাহৰলাল নেহেৰু বোটানিকেল গাৰ্ডেন। এই গাৰ্ডেনত বিভিন্ন ধৰণৰ অৰ্কিডেৰে ভৰি আছে। 50ৰো অধিক বিধ গছ-গছনিৰে এই গাৰ্ডেনত ভৰি আছে আৰু সুন্দৰ লেকো এই গাৰ্ডেনত দেখিবলৈ পোৱা যায়। নতুন নতুন ফুলেৰে এই গাৰ্ডেন সুন্দৰ কৰি ৰাখে। নাম্বাৰ 9 টুৰিষ্ট প্লেচ জুলুং। এই জুলুং হৈছে ছিকিমৰ এখন অপৰূপ মনোৰম সৌন্দৰ্যৰে ভৰা ঠাই। এই জুলুং পৰ্যটকসকল যোৱাৰ উপযুক্ত সময় হ'ল আগষ্ট আৰু ছেপ্টেম্বৰ মাহত, কাৰণ এই মাহত সেই ঠাইত বিভিন্ন ধৰণৰ সৌন্দৰ্যৰ ফুলেৰে ভৰি পৰে। লগতে জানুৱাৰী আৰু এপ্ৰিল মাহত বৰফ আৰু হিমবাহ পৰাও দেখা যায়। এই জুলুকৰ পৰা কাঞ্চনজংঘা অতি সুন্দৰকৈ দেখা পোৱা যায়। নাম্বাৰ 10 টুৰিষ্ট প্লেচ হ'ল য়াংথুং ভেলী। এই ভেলী অপৰূপ ৰঙীন সৌন্দৰ্যৰে ভৰপূৰ এখন পাহাৰ। ইয়াত
বিভিন্ন ধৰণৰ ৰঙীন ফুল গছ-গছনি আদিৰে ভৰি আছে। এই ঠাই চাইনা বৰ্ডাৰৰ নিচেই কাষতেই আছে। এই য়ুমথুং ভেলীক দ্য ভেলী অফ ফ্লাৱাৰ বুলিও কোৱা হয়। আজি আমি ছিকিমৰ 10খন অপৰূপ সৌন্দৰ্যৰে ভৰা পৰ্যটকস্থলী উপভোগ কৰিলো আৰু তাৰ বিষয়ে বিভিন্ন নজনা কথা জানিবলৈ পালো। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।